অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি 2019 হোজাই জিলাৰ শাখাৰ হৈ আজি আমি জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত মহোদয়ক লগ কৰিবলৈ আহিছোঁ। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে সুদীৰ্ঘ 7 বছৰৰ মূৰত যি টেট অনুষ্ঠিত হৈছিলে অসম প্ৰাথমিক টেট, তাত 34,210জন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছিলে। কিন্তু পুৰণা যি বিজ্ঞাপন আছিলে 2018 চনৰ, সেই মৰ্মে 9,000ৰ অধিক প্ৰাৰ্থীক এতিয়া নিযুক্তি দিবলৈ আগবাঢ়িছে চৰকাৰে। কিন্তু বাকী 24,000জন প্ৰাৰ্থী যে আছে তেওঁলোকৰ নিযুক্তিৰ সন্দৰ্ভত অলপ আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেয়েহে চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ যে যিসকল প্ৰাৰ্থী আছে তেওঁলোককো অতি সোনকালে, অৰ্থাৎ আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে এই নিৰ্বাচনৰ আগে আগে তেওঁলোকক নিযুক্তি দিব লাগে, এইখিনি আমি আহ্বান জনাইছোঁ। আজি আমি অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি 2019ৰ হোজাই জিলা শাখাৰ পৰা আমি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ দুখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। আমি দাবী কৰিছোঁ যে 2019 বৰ্ষৰ যি সুদীৰ্ঘ 7 বছৰৰ অন্তৰত যিটো অসম টেট অনুষ্ঠিত হৈছে, সেই অসম টেট উত্তীৰ্ণ হোৱা সমূহ প্ৰাৰ্থীকে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে যিকোনো প্ৰকাৰে যেন চৰকাৰে নিযুক্তিৰ ব্যৱস্থা কৰে। বিগত 2019 বৰ্ষৰ অসম টেটত মুঠ 34,210গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। তাৰ মাজতে 9,635জন প্ৰাৰ্থীৰ যি বিজ্ঞাপন ইতিমধ্যে কাম চলি আছে, সেই বিজ্ঞাপনৰ পিছত যি ৰৈ যাব প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকলৰ জীৱনলৈ এটা প্ৰশ্নবোধক বা এটা হতাশা বা চিন্তাৰ কিছুমান ৰেঙনি নামি আহিছে। তেওঁলোকে বিশেষ চিন্তাত পৰিছে, তেওঁলোকৰ কিছুমানৰ বয়সৰ সীমা অতিক্ৰম কৰিবলৈ গৈ আছে। গতিকে আমি হোজাই জিলাৰ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ তৰফৰ পৰা অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে যিকোনো প্ৰকাৰে নিযুক্তিৰ ব্যৱস্থা কৰি এই গোটেই অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ জীৱনলৈ যেন আনন্দ আশাৰ ৰেঙনি কঢ়িয়াই আনে। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে টেটৰ সহায়ত অসমৰ বহিৰাজ্যৰ বহুতকেইজন প্ৰাৰ্থীয়ে অসমৰ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ নাম ইতিমধ্যে প্ৰভিজনেল লিষ্টত অহা আমি দেখা পাইছোঁ। গতিকে চৰকাৰে যাতে অসমৰ যি জ্বলন্ত সমস্যা, নিবনুৱা সমস্যা, এই সমস্যাৰ ওপৰত বিশেষ দৃষ্টি দি যাতে অসমৰ যি স্থায়ী বাসিন্দা, সেই বাসিন্দাসকলেহে যাতে এই নিযুক্তি প্ৰক্ৰিয়া পায়, সেই বিষয়টো যাতে নিশ্চিত কৰি আমাৰ গোটেই অসমবাসী নিবনুৱাসকলৰ বাবে যেন কিছু আশাৰ বতৰা কঢ়িয়াই আনে, এই দাবী আমি আজি উত্থাপন কৰিলোঁ।